নমস্তে বন্ধুসকল, RL ভাই মস্তি টাইম ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক দেখাম ভিডিঅ'টিৰ জৰিয়তে ৰঙৰ উৎসৱ হোলী ভোজত কেনেকৈ মনায় আৰু এই আমাৰ ফৌজি ভাইসকলে হোলীৰ দিনা কেনেকৈ হোলী পালন কৰে আৰু কিমান এনজয় কৰে আৰু এই ৰঙৰ উৎসৱ হোলীৰ দিনাখন গোটেই কেম্পটোত হোলীৰ পৰিৱেশ কেনেকুৱা হয়, সৰু সৰু ভিডিঅ' ক্লিপৰ জৰিয়তে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেই ভিডিঅ'টোত। গতিকে বন্ধুসকল, ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভিডিঅ'টি ভাল লাগে ভিডিঅ'টিৰ কাৰণে এটি লাইক আৰু চেনেলটিকো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলকচোন বন্ধুসকল, দেৰি নকৰি জয় হিন্দ জয় ভাৰত ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে সেয়া আমাৰ সন্মানীয় ছিনিয়ৰ অফিচাৰবিলাকৰ কাৰণে এনেকৈ টেণ্ট লগাই বহাৰ সুবিধা কৰি ৰখা হৈছে আৰু এওঁলোকে আহি এই হোলী উদ্বোধন কৰিব, লগতে হোলী খেলাৰ আদেশ দিব। হোলী খেলিবৰ কাৰণে আমাক আদেশ নিদিয়া পৰ্যন্ত আমাৰ কোনো এজন জৱানে হোলী খেলিবৰ বাবে আগবাঢ়ি নাযায়। সেয়া বিভিন্ন ধৰণৰ ৰঙৰ ফাকুৱা সজাই ৰখা হৈছে, যিখিনি ফাকুৱা ছিনিয়ৰ অফিচাৰে আহি উদ্বোধনী কৰিব আৰু লগতে এই ৰঙৰ ফাকুৱাখিনিৰে আমাৰ প্ৰত্যেকজন জৱানৰে গাত সানি হাত মিলাই গলে লগাই হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিব। বন্ধুসকল, সেই দিনটোত সকলোৱে ভাতৃত্বভাৱেৰে সকলোৱে মিলি অফিচাৰ্ছ, এছ'জ, জৱান সকলোৱে ৰং বিৰঙেৰে সিজনে সিজনৰ লগত ফাকুৱা লগাই নাচ গানেৰে ফূৰ্তি কৰা হয়। ইয়াত আমি গোটেইখিনিয়ে অফিচাৰৰ হ'লে বাট চোৱা হৈছে। অফিচাৰ আহি উদ্বোধনী কৰাৰ পাছত এইখিনি জেগাতেই ৰঙৰ উৎসৱ হোলী নাচ গান কৰি আনন্দ কৰা হ'ব। আনন্দ কৰাৰ মাজতেই ইয়াত প্ৰয়োজন অনুসাৰে চাহ পানী পকৰি ইত্যাদিৰ ব্যৱস্থা কৰা হৈছে আৰু সেয়া নাচ গানৰ কাৰণে ডাঙৰ ডাঙৰ বক্সৰ ছাউণ্ড ছিষ্টেমৰ ব্যৱস্থা কৰা হৈছে আৰু সেয়া ছিনিয়ৰ অফিচাৰখিনিয়ে আহি সকলোকে হাত মিলাই গলে লগাই প্ৰত্যেকজনকে শুভেচ্ছা জনোৱাৰ লগতে সকলো ফেমিলিলৈকেও হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু সেয়া হোলীৰ উদ্বোধনী আৰম্ভণি হৈ গৈছে। ছিনিয়ৰ অফিচাৰবিলাকে প্ৰথমে আমাৰ প্ৰত্যেককে হোলী লগাই হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু সকলোকে ফূৰ্তি কৰিবৰ বাবে আদেশ প্ৰদান কৰিছে আৰু সকলোৱে আমাৰ সিজনে সিজনৰ গাত হোলী ৰং লগাই নাচ গান ফূৰ্তি কৰাত ব্যস্ত হৈ পৰিছে। গতিকে ভিডিঅ'টি চাওকচোন আপোনালোকে কেনেকৈনো আটাইবিলাকে মিলি ফূৰ্তি কৰিছে, নাচ গান কৰিছে। ইয়াৰ পাছত ভিডিঅ'টিৰ শেষত আপোনালোকে দেখিবলৈ পাব যে গোটেই কেম্পটোত হোলীৰ পৰিৱেশ কেনেকুৱা হয় আৰু গোটেই কেম্পৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি প্ৰত্যেক ফেমিলিৰ মানুহখিনিয়ে মিলি কেনেকৈ হোলীৰ আনন্দ কৰে তাকেই সৰু সৰু ভিডিঅ' ক্লিপ দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই চাবচোন, চাই ভাল পাব। আৰু সেয়া ফেমিলি লাইনৰ কিছু দৃশ্য, য'ত প্ৰায়বিলাক ফেমিলিৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি সকলো ফেমিলিৰ মেম্বাৰে মিলি গোটেই কেম্পটোত হোলী বিৰাজমান কৰাইছে। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। ইয়াত ভাৰতবৰ্ষৰ প্ৰায়বিলাক ষ্টেটৰেই মানুহ থাকে, গতিকে বেলেগ বেলেগ ষ্টেটৰ মানুহ হোৱাৰ উপৰিও কেনেকৈনো সকলোৱে মিলি এই হোলীৰ আনন্দ উল্লাস কৰিছে হয়তো বেলেগ কোনো জেগাতেই দেখা নাপাব পাৰে। গতিকে ভিডিঅ'টি শেষলৈকে চালে গম পাব যে ফৌজৰ কেম্পত হোলীৰ আনন্দ কেনেকুৱা হয়।
শেষত বন্ধুসকল ভিডিঅ'টিৰ কাৰণে এটি লাইক আৰু চেনেলটিকো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। জয় হিন্দ, জয় ভাৰত।